ভিডিঅ' এটা স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল অমৰ ব্লগ। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমি গৈ আছোঁ বহুত এটা নতুন ঠাইলৈ আপোনালোকৰ। এইবিলাক দেখক গোটেই ঘৰবিলাক লাইট সাজাইছে। কালি ঈদ নাই, ঈদৰ কাৰণে এইবিলাক কিমান টকা পইচা খৰচা কৰিছে। মানুহ এদিনৰ কাৰণে কিমান টকা পইচা খৰচা কৰে দেখক। এইবিলাক লাইট এইবিলাক দেখক কিমান ধুনীয়াকৈ সজাইছে। এইবিলাক দেখক ঈদৰ কাৰণে। আমি এতিয়া গৈ আছোঁ মক্তবত। আপোনালোকৰ মক্তবত সজাইছে কি বঢ়িয়াকৈ আপোনালোকক দেখুৱাই আছোঁ। বলক এতিয়া মোৰ লগত ইমৰান আছে। ইমৰানো গৈ আছে মক্তবত দেখাবৰ কাৰণে। এইবিলাক সাজাইছে কি বঢ়িয়াকৈ আপোনালোকক সকলো দেখুৱাইছোঁ। এই সুৰজে আছে, সুৰজে শেখৰ মিলি আছে। শেখৰ খাই গ'ল নেকি আপোনালোকে দাদা? এয়া ইথানে আমি মক্তবত যাই আছোঁ। মক্তবখন দেখাই আছোঁ আপোনালোকক কি ধুনীয়াকৈ সজাইছে। আমি মক্তবটো আহিলোঁ বোলো না, মক্তব আহিলোঁ। এই দেখ কি ধুনীয়াকৈ সজাইছে মক্তবখন আপোনালোকক সকলো দেখুৱাইছোঁ। দেখক এইবিলাক ঈদৰ কাৰণে সাজাইছে। কালি ঈদ নাই সেইকাৰণে বঢ়িয়াকৈ সজাইছে। এতিয়া আমি ভিতৰত গৈ আছোঁ। এই সৰু নাচি আছে। এতিয়া আমি এইবিলাক দেখক কি মজাকৈ সজাইছে। এয়া যন্ত্ৰ আছে ইয়াতে। এই আমাৰ সৰু মঞ্চত ফাইনেলি এতিয়া আমি আহি পাই গ'লোঁ মক্তবত। মক্তবত আহি পাই গ'লোঁ আমি মক্তবখন দেখুৱাইছোঁ সকলো গোটেইবিলাক। কি বঢ়িয়াকৈ সজাইছে দেই ঈদৰ কাৰণে। মজা লাগিছে। যোনে সাজাইছে ধন্যবাদ দিব লাগিব। মই ফাৰ্ষ্ট টাইম দেখোন আমি এতিয়া আহি পাই গ'লোঁ মেইন ৰোড। এই মেইন ৰোড আহি গ'লোঁ। মোৰ লগত বহুত বন্ধু আছে। এইবিলাক আগত যাই আছে। মোৰ লগত সৰু আছে, মাজু আছে, ৰিকুৱেশ্যন আছে, তাৰপিছত সুৰজ আছে। এই মেইন ৰোড আহি পাইছোঁ। এতিয়া আমি মছজিদত গৈ আছোঁ, ডাঙৰ মছজিদত। আপোনালোকৰ সকলো কি ধুনীয়াকৈ ডাঙৰ মছজিদটো সজাইছে। আপোনালোকক এইবিলাক ৰাস্তা দি কি বঢ়িয়াকৈ দোকান পাহাৰ দিছে। একদম ধুকধাৰা বুলি এতিয়া ক'বই। একদম কি বঢ়িয়া, একদম বঢ়িয়া লাগে দেখা তেনেকৈ। ইয়াতে ফাংচনৰ পেণ্ডেল পাতি আছে। এই ফাংচন হ'ব ইয়াতে পেণ্ডেল পাতি আছে। আন্ধাৰ কালাকত পুৰা দেখাই নাপায়, একো দেখা নাপায়। এতিয়া আমি আহি পাই গ'লোঁ থানা। থানাখন আপোনালোকক দেখুৱাইছোঁ। এইটো ধুকধাৰা থানা হয়। এই থানাখন আমাৰ এইটো ধুকধাৰা থানা হয়। এই ধুকধাৰা থানা আহি পালোঁ। এতিয়া আমি ধুকধাৰা থানা। এই মোৰ লগৰগিলা দেখক আগত আছোঁ। এতিয়া আমি আহি পাই গ'লোঁ মেইন মছজিদ। আমি ধুকধাৰা মছজিদ আহি পাই গ'লোঁ। এতিয়া আপোনালোকক ধুকধাৰা মছজিদ কি মজা কথা হৈছে দেখক একদম। এতিয়া আমি আহি পাই গ'লোঁ মোৰ মেইন মছজিদ। আপোনালোকক দেখুৱাইছোঁ সকলো ভিতৰৰ পৰাই কি মজা কথা যাইছে। কি বঢ়িয়া লাগিছে একদম। মোৰ বিৰাট ভাল লাগিছে আজি মনটো। দেখক আপোনাক সকলো দেখুৱাইছোঁ। এইগিলা মোৰ লগৰগিলা দেখক। এইবিলাক দেখ কি ধুনীয়া সজাইছে ঈদৰ কাৰণে। একদম বঢ়িয়া লাগিছে। আসসালামু আলাইকুম।
এতিয়া আমি গৈ আছোঁ বাজাৰত চেণ্ডেল কিনিব আছে এইটোৰ কাৰণে চেণ্ডেল কিনিব গৈ আছোঁ বাজাৰত ঠাণ্ডাটো খাব লাগিছিল ইয়াতে এই বোলে ইয়াৰ বোলে গৰম লাগিছে বিৰাট ঠাণ্ডা খাব বোলে এটা আমি ঠাণ্ডা লৈ আহিছোঁ নাজানি আকৌ ঠাণ্ডা গাড়ী আছে এই ঠাণ্ডা খাব আহিছোঁ ঠাণ্ডা লৈ আছে ফ্ৰিজৰ পৰা ঠাণ্ডা দোকানত আহি গ'লোঁ এতিয়া আমি এই ঠাণ্ডা লৈ আছে কিবা লৈ আহা কিবা লয় আমাৰ সৰু স্প্ৰেড খুলি আছে কাৰা স্প্ৰেড লৈ কেনে দেখ নাই মাইৰ চলা নাই স্প্ৰেড খোলা মাইৰ খুলবা কাৰণে দেখা যায়